নমস্কাৰ, মণিকুন্তলা ভট্টাচাৰ্যৰ এটি কবিতা আবৃত্তি কৰাৰ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম প্ৰেম। যাক তুমি ভাল পাবা তেওঁৰ সতে বিয়াত নবহিবা, নুখুজিবা তেওঁৰ সতে শুবলৈ সদায়, একেলগে খাবলৈ নতুবা অনৰ্গল কথা পাতিবলৈ। যাক তুমি ভাল পাবা তেওঁৰ বাবে বুকুৰ মাজত ৰুই ল'বা গছ, ছায়া দিয়া গছ। যাক ভাল পাবা তেওঁক মৃত প্ৰতিমাৰ দৰে সজাবা, আদম বা ইভৰ হাতেৰে চুবা। নিজকে সেই ঐশ্বৰ্যৰ অধিকাৰী বুলি মনে মনে গৰ্বিতও হ'বা। সদায় মনত ৰাখিবা, যাক ভাল পোৱা তেওঁ তোমাৰ কোনো নহয়, তেওঁতো কৃষকৰ শস্য, কাহানিও নুঘালিবা তাৰ শিপা। তেওঁ যি দিয়ে সেয়াই তোমাৰ প্ৰাপ্তি, যিদৰে তুমি গ্ৰহণ কৰিবা তেওঁ সেয়াইতো ভালপোৱা। ভালপোৱা তোমাৰ জীৱনৰ সমস্ত বিনয়, সৰ্বশ্ৰেষ্ঠ আকাংক্ষা। অহৰহ কাষতে বিচাৰিও যাক তুমি গৃহবন্দী নকৰা, এই এজনৰ বাবেই তুমি নিৰ্মল হোৱা। এই পৃথিৱীত তেওঁ আছিল বাবেইতো সকলো সুন্দৰ তোমাৰ, তেওঁৱেই তোমাৰ পৃথিৱী, অথচ তেওঁ তোমাৰ কোনো নহয়। তেওঁতো পানী, তেওঁতো উশাহ, যি নহ'লে জীয়াই নাথাকিবা তুমি। নমস্কাৰ।